গাইছ মানে আজি ৰাতিপুৱাই আজি ভাল খবৰ এটা পাই গ'লোঁ যে আজি ৰিজাল্ট দিছে। এইকেইদিন ৰিজাল্ট দি আছে বাৰু, যে চৰকাৰী চাকৰিও যিবিলাক ৰিজাল্ট দিছে সেই ৰিজাল্টো আজি আমাৰ গাঁৱত কিছুমান ল'ৰা ছোৱালীয়ে মানে চাকৰি পাইছে। তো সিহঁতৰ মানে একদম ফোন কৰিছে, মানে পাৰ্টি চাৰ্টি এৰেঞ্জ কৰিছে, খাবলৈ যাম বুলি ওলাইছোঁ এতিয়া। বলক মোৰ লগতে ভিডিঅ'টো আজি পূৰা ধামাকা হ'ব যে চাকৰি পাব আৰু লোকে চাকৰি পাইছে আৰু হয় নাই, আমি খাম আৰু আমাৰতো চাকৰি বাকৰি নাই। এজনে মানে এইবিলাক চব মেডেল মানে কিমান মেডেল পাইছিলে এইবিলাক খেলত মানে খেলত পূৰা পাকৈত আছিলে। তো সেইটো কাৰণে ইমান মেডেল পাবলৈ সক্ষম হ'ল। তো এতিয়া আমি যাওঁ ভণ্টিজনীৰ ওচৰলৈ সোধোগৈ। তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰত ফাৰ্ষ্ট ওলাই আছে ভণ্টিজনী। ভণ্টিজনী কৈছে ন এইফালে চাহ বনাই আছে। চাকৰি তাকৰি পাই গ'লা ন? কেনেকুৱা লাগিছে এতিয়া? বহুত ভাল লাগিছে। কিমান কষ্ট কৰিছিলা কৈ দিয়া এবাৰ? ৰাতিপুৱা অকলে অকলে দৌৰ মাৰিব গৈছিলোঁ। জোকে কোৱা। তাৰপিছত সকলোৱে আশীৰ্বাদ কৰাৰ কাৰণে ইমানখিনি গধূলি খানা হ'ব নাই? হ'ব। এপইণ্টমেণ্ট কেতিয়া দিব? 11 তাৰিখে। 11 তাৰিখে ক'ত? গুৱাহাটীত। 10 তাৰিখে যাব লাগিব ন? ঠিকে আছে, ভাল ভাল। মোৰ ফালৰ পৰা একদম বহুত বহুত ধন্যবাদ দেই। খুৰী মানে খুৰী হেৰি কি বুলি কয়, ছোৱালীজনীয়ে নিহাৰিকা বুলি কয়, তাৰ মাকে মানে পূৰা এইবোৰ দেখিছা মিঠাই চিঠাই ৰেডি কৰি আছে আমাৰ কাৰণে, চাহ তাহ দিছে। একদম মনত আনন্দ বেলেগ আৰু। গধূলি খানাও আয়োজন কৰিছে, আমাক মাতিছে, আহিব কৈছে গোটেই গৰখীয়া ল'ৰাখিনি আহিবি বোলে খানাত খাবি। এইফালে ককায়েকৰ অনুভৱ কেনেকুৱা তোমাৰ? মোৰ অনুভৱটো মই ভাবোঁ যে আমাৰ অঞ্চলৰ গাঁৱৰ অঞ্চলৰ যিবিলাক উঠি অহা প্ৰজন্মৰ আমাৰ ভণ্টি যিদৰে আজি আগুৱাই গৈছে, প্ৰতিগৰাকী ছোৱালীয়ে প্ৰতিজন ল'ৰাই মানে উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। আজি তাই যিহেতু যিধৰণে আজি প্ৰেক্টিচ কৰি কিনে অনুশীলন কৰি কিনে আজি এইখিনি সফলতা অৰ্জন কৰিছে, আৰু বাকী অনাগত দিনতো যাতে যিখিনি বাকী থাকি গৈছে আৰু সিহঁতৰো যাতে এনেধৰণে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। তো গাইছ মানে খানাটো এতিয়া চাহ পানীটো খাই দিব লাগে ন? তোৰ এটা লগৰ মানে একদম খাচ বন্ধু, তেখেতৰ ঘৰলৈ আহিলোঁ, ইও মানে চাকৰি পালে আজি কামাণ্ডোত। এইফালে যাই দে। নমস্কাৰ দেই। একদম এতিয়া মই চাকৰি পাই আমি মানে আগতে একেলগতে শ্বৰ্ট ফিল্ম কৰিছিলোঁ, তাৰপিছত ধুনীয়াকৈ সদায় একেলগতে থাকোঁ, ভাল লাগিলে। আজিৰ পৰা একদম বিদায় দিছে, হাঁহ এটা খোৱা বোৱা শুনা যাবগৈ শুনে। ভিডিঅ' দি থাকিব। কৈছোঁ মানে চাকৰি পালোঁ বুলি হেৰি যে ভিডিঅ' দিবলৈ এৰি নিদিবি বা ইউটিউব চলাবলৈ এৰি নিদিবি, কাৰণ কেলৈ কি চাকৰিটো নিজৰ এটা কি বুলি কয়, খাবৰ কাৰণে আৰু এমুঠি খাবৰ কাৰণে চাকৰিটো কৰিবা ন। কিন্তু এটা বেলেগ কৰ্মসংস্থাপন আৰু এই ইউটিউব ভিডিঅ' দিয়াটো এইটো বেলেগক এণ্টাৰটেইনমেণ্ট কৰিব পাৰে, মানে দুইটা অলপ বেলেগ বেলেগ বস্তু। এইটো এৰি দিয়া নহ'ব, এইটো এৰি নিদিবা, লাগি থাকিবা। লাগিলে বন্ধুকটোকে মোহাৰি মোহাৰি দেখাই থাকিবা যিমান পাৰা। ঠিক আছে, আজি পাৰ্টিটো খাম ন তেতিয়াহ'লে? নিশ্চয় নিশ্চয় পাৰ্টি খাব লাগিব।